हेलो दोस्तों आज बहुत दिन धरी भिडिओ দিব পৰা নাছিলো কাৰণ মোৰ এক্সাম চলি আছিল তো তাৰ বাবে মই এইকেদিন ভিডিও দিব পৰা নাছিলো তো আজি ফাইনালি এক্সামো হৈ গল লগতে এটা ফ্লিপকাৰ্টত অৰ্ডাৰ আছিল তো সেইটো আহি পালে তো আজি এইটো আনবক্সিং কৰি সকলোখিনি দেখুৱাই দিম মানে এইটোত বিশেষ একো বস্তু নাই জাস্ট এইটোত আছে এটা ইউটিউবত ভিডিও দিবলৈ ভিডিও বনাব লাগিব তো তাৰ ভিডিও বনাবলৈ এটা বিশেষ বস্তুৰ প্ৰয়োজন এটা নহয় মানে বহুত বস্তুৰে প্ৰয়োজন তাৰ ভিতৰত মই আজি এইটো আনিছো যেটো নেকি প্ৰথম দৰকাৰ তো সেইভাবে মই এইটো আনিছো আৰু এইটো আনবক্সিং কৰি দেখুৱাই দিম তাৰ আগত মই এটা কথা কৈ দিও যে মোৰ চেনেলটো খুলিবলৈ প্ৰায় 2 মাহ 3 মাহ পাৰ হৈ গল তথাপিও মানে মোৰ চেনেলটোৰ সাবস্ক্ৰাইবাৰ বঢ়া নাই তো তাৰ বাবে মোৰ ঘৰৰ মানুহে কৈ আছে যে ভিডিও বনোৱা বন্ধ কৰ তোৰ চেনেলত সাবস্ক্ৰাইবাৰ নাই তো লগতে পাব্লিক ব্লগ বনাবলৈ মোৰ ইমান এটা ভাল নালাগে কিয়নো যদি বনাই থাকোতে কোনোবাই সোধে বলে সাবস্ক্ৰাইবাৰ কিমান তেতিয়া নিজকে ক'বলৈ ভাল নালাগে তো তাৰ বাবে মই বৰ্তমান পাব্লিক ব্লগ বনোৱা নাই তো যেতিয়াই চেনেলটো মনিটাইজেশন হ'ব তাৰ পিছতে মই পাব্লিক ব্লগ দিবলৈ চেষ্টা কৰিম তো এনেদৰে ঘৰতে দুই এটা বস্তু অৰ্ডাৰ কৰি আনি আনবক্সিং কৰি দেখুৱাই আছো যাতে ইয়াৰ পৰাই যাতে চেনেলটো আগবাঢ়ি যায় তাৰ পিছত যাতে বাহিৰত ভিডিও বনাবলৈ পাৰো তো তাৰ বাবে যদি চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওবোৰ যাতে শেষলৈ চাই মোৰ এই চেনেলটো আগুৱাই নিয়াত সহায় কৰে তো বলক আজি এইটো আনবক্সিংটো আৰম্ভ কৰোঁ তো দোস্তো মেইন বস্তুটো হ'ল এইটো বৰ্তমান মই আনবক্সিং কৰিম তো আনবক্সিং আগতেও এইখনেৰে কৰি আহিছো আৰু বৰ্তমান এইখনেৰে আনবক্সিং কৰিম তো এইটো আনবক্সিং কৰিলো তো ওপৰতে আহিছে এই বিলখন তো এইখন সেই বিলখন সিলটো ব্ৰেক কৰোতে তো ফালি গ'ল তো এইটো বাদ দিয়ক তো মেইন বস্তুটো ভিতৰত আছে তো এইটোৰ ইমান এটা দৰকাৰ নাই তো এইটো আছিল সেই বস্তুটো যেটো নেকি আপোনালোকে ভিডিও বনাবলৈ প্ৰয়োজন যে এটা মাইকৰ যেটোত নেকি বাহিৰৰ পৰা আউট সাউন্ড এতিয়া মই হেডফোন লগাই কৰি আছো তো এইডাল চাওক সেই হেডফোনডাল ইয়াত পিনটো লগোৱাই লৈ তাৰ পিছত ইয়াতে কথা কৈ এনেদৰে ভিডিও বনাই আছো যাৰ ফলত ইয়াত আউট সাউন্ডটো আহি থাকে যাৰ বাবে ভিডিওটোৰ সাউন্ড কোৱালিটিটো বেয়া হৈ যায় তো তাৰ বাবে মই এইডাল অৰ্ডাৰ কৰিছিলো এক্সামৰ ভিতৰতে তো আজি আহি পাইছে তো এইটো মই দেখুৱাই দিছো খুলি এইটো চাওক লেন্স কোৱালিটিটো খুবেই ভাল ইয়াত তাৰ পৰা ইয়ালৈ আহিছে তো আৰু ইয়াত চাওক এইটো এনেদৰে হেৰি আছে এই চেপা মাৰি ধৰা সেইটো আছে তো আপুনি ইয়াত এনেদৰে লগাই ল'ব ইয়াতে এনেদৰে লগাই ল'ব লৈ এইটো মোবাইলত তাত লগাই দিব দি আপুনি এনেদৰে ভিডিও কৰি থাকিলে তেতিয়া আপোনাৰ আউট সাউন্ড বুলি কোনো কথা নাই তাৰ পৰা বাহিৰৰ পৰা মানে কোনো শব্দ নাহে নো টেনচন আপুনি খুব সুন্দৰভাৱে ভিডিও বনাই থাকিব পাৰিব যাৰ বাবে আপোনাৰ বাহিৰৰ সাউন্ডটো নাহে আপুনি যেটো ক'ব সেইটো আপুনি ওচৰত লৈ ক'লেহে আপোনাৰ ভয়েসটোহে ইয়াত ৰেকৰ্ড হ'ব তাৰ বাহিৰে আপোনাৰ বাহিৰা যিকোনো সাউন্ড ইয়াত মানে আহি নপৰে যাৰ বাবে ভিডিওটোৰ ভয়েস সাউন্ডটো খুবেই ভাল হ'ব তো তাৰ বাবে এইটো অৰ্ডাৰ কৰিলো আৰু লাহে লাহে আৰু বস্তুৰ প্ৰয়োজন হৈ আছে যিবোৰ মই বৰ্তমান অৰ্ডাৰ কৰি থৈছো তো সেইবোৰ আহি আছে তো সেইবোৰৰ আনবক্সিং মই এই ভিডিওটোৰ এই চেনেলটোতে দেখুৱাই দিম তো যাতে চেনেলটো আগুৱাই নিয়াত সহায় কৰাৰ লগতে 1000 সাবস্ক্ৰাইবাৰ 4000 ঘণ্টা সোনকালে কমপ্লিট হয় তাৰ বাবে মই আপোনালোকৰ ওচৰত বিচাৰিছো যে সেই সাবস্ক্ৰাইবাৰ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰি ভিডিওবোৰ শেষলৈ চাই এইখিনি সম্পূৰ্ণ হোৱাত যাতে সহায় কৰে তো এইডাল চাওক ইয়াৰ লেন্স কোৱালিটিটো খুবেই ভাল লগতে আপোনাৰ যেটো সাউন্ড কোৱালিটিটো আহিব নহয় এই ভিডিওটোৰ পিছৰ পৰা আপোনালোকে এইটোৰে মানে ভয়েস ৰেকৰ্ডিং হওক কিবা হওক সকলোখিনি মই এইটোৰে কৰিম তো আপোনালোকে কমেন্টত জনাব ইয়াৰ ভয়েসটো কেনেকুৱা হয় ইয়াৰ পিছৰ ভিডিওত তো বৰ্তমানলৈতো মই এইডালেৰে হেডফোনেৰে এনেদৰে হেৰি কৰি আছো ভিডিও কৰি আছো মানে ভয়েসটো ৰেকৰ্ডিং কৰি আছো তথাপি মানে ইয়াৰ ইমান এটা ভাল কোৱালিটি নহয় মানে বাহিৰত কিবা শব্দ হ'লে সেইটো ইয়াত ৰেকৰ্ডিং হয় যাৰ বাবে ভয়েস সাউন্ডটো ইমান এটা ভাল নহয় লগতে বাহিৰত গৈ থাকিলে ভিডিও বনাবলৈ যোৱাৰ লগে লগে যিবোৰ গাড়ী কিবা কিবি এনেকুৱা সাউন্ড সকলোবোৰ আহিব যাৰ বাবে মানে ভিডিওটোই বকৱাছ হৈ যাব তো তাৰ বাবে এইটো আনিলো যিটোৰ সহায়ত মানে ভয়েস ৰেকৰ্ডিংটো খুবেই ভাল হ'ব তো এইটোৱে আছিল এটা সৰু সুৰা আনবক্সিং তো আজিলৈ ভিডিওটো ইমানেই আছিল তো নতুন এটা ভিডিওৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই